আৰিয়ান ব্লগ বৰপেটা। চ' গাইছ মোৰ লগত আজি ভিডিঅ'টো থাকক। তো আমি চাউল খাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক কিছু মজা পাম আৰু অলপ মানে যাই আছোঁ। তো ভিডিঅ' চাই থাকক কি খাম কিবা খাম আৰু এনেকুৱা আহিছোঁ ফুৰিবলৈ এতিয়া আমি আহি পালোঁ। এতিয়া চাওমিন বনাইছোঁ তো অলপ দেৰিকৈ খাম আমি। তো ভিডিঅ'টো চাই থাকক কিছু মজা পাব। অলৰেডি ম'ম' আহি খাই আছে। ময়ো খাব আৰম্ভ কৰোঁ। তো আমি যাই আছোঁ যাম আৰু লাহে দা বিচাৰোঁ চুপ ঢালি আছে। আহি গ'ল চুপ চুপ প্ৰিয় খাই আছে লাহে লাহে। পূৰা গৰম তাৰমানে এইখিনি চাই লওক পূৰা A to Z গৰম আছে। এই খালোঁ চাওমিন আৰু কিবা কৰি আছে চাওক। চ' গাইছ লাহে লাহে যাই আছোঁ আমি। এয়া দহাতি পালোঁ। এই অহৰি গ'লে কিটাং ঘৰ পাম আমি। অহৰি গ'লে আৰু আগৰ ষ্টাইল গ'লে ঘৰ আৰু চিধা গ'লে আমি ডাইৰেক্ট শনি মন্দিৰ আৰু অহৰি আমি ঘৰত যাম লাহে লাহে। গাইছ এতিয়া আমি অহৰি যাম। অহৰি তো ব'লক আমি বুলি যাই থাকোঁ। এইটো যাতে দেখা চ' গাইজ ব'লক আমি এইটো ৰাস্তাৰে ঘৰত যাওঁ। এটা কথা কওঁ আৰু এইটো আমাৰ সেই আৰু এইটো জিম আপুনি শিকিব আহিব পাৰে ইয়াত বৰপেটা টাউনত। এইটো কিটাঙৰ সন্মুখতে আছে। এতিয়া আমি এইটো ৰাস্তাৰে নাযাওঁ তাৰে আগৰ ৰাস্তাটোৰে যাম। তো ভিডিঅ'টো চাই থাকক। এইটো ৰাস্তাৰে নাযাওঁ কিন্তু আমাৰ এইটো ৰাস্তাৰ এইখন নহয়। আমি এইটো স্কুলত পঢ়িছিলোঁ। এইটো স্কুলত বৰ্তমান আমি নাই। আমি এতিয়া বাজাৰত এইটো স্কুলত আগতে পঢ়িছিলোঁ কিন্তু আৰু এইটো হ'ল আমাৰ লাইটৰ পষ্ট। লাইটৰ আমাৰ ফ্ৰেণ্ড আহিছে লগত কিন্তু আমি এইটো স্কুলত পঢ়ি 5 পঢ়ছোঁ। তাত বেলেগ পঢ়া নাই। এইটো 5 কিন্তু আৰু এইবাৰ আমলখি যে দেখিছে এইবাৰ কম চুৰছোঁ আমলখি হিচাপে নাই কিমান দিছোঁ। আৰু এইটো যে দেখিছে তেজমামাৰ এইটোত যদি চট খাই এবাৰ আংৰা এবাৰ দেখাই পাব মানে মানুহটো তোমাক আপোনাক যদি চট খাই এইটো পূৰা। চ' গাইছ 440 ভল্টেজ চাওক। আৰু আমি এতিয়া এইটো ৰাস্তাৰে যাম। এইটো ৰাস্তাৰে আমাৰ ঘৰটো তো যাই আছোঁ এইটো ৰাস্তাৰে চাই থাকক ভিডিঅ'টো। আৰু এইটো বাটো এনেকৈ কেনেকৈ উলিয়াইছে গাড়ী চাড়ী আহিলে কি কৰিব তাহোন ক'ব লাগিব গৃহস্থক। আৰু এইটো আমাৰ একদম লেতেৰা খাল একেবাৰে মেটৰ প্ৰতি হেন তাৰমানে একেবাৰে লেতেৰা। বৰ্তমান চাফা হৈছে বৰ্তমান পানী চানী আছে না। আগতে একদম লেতেৰা আছিল মানে একেবাৰে জঘন্যত কৰি অধম। আৰু বৰ্তমান কেনেকুৱা চাওক এইটো নদীটো এইটো এটা খাল বিৰাট লেতেৰা খাল দিয়ক। এইটোত যোনে গা ধুৱে না সি একেবাৰে মেটৰত কৰি অধম মানে ক'ব নোৱাৰি আৰু ভকত পাৰা। অলৰেডি ঘৰ আহি পালোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। আৰু যদি ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক।